নিৰঞ্জন বৰাৰ কবিতা ২৭ জুন। আজি ২৭ জুন দেওবাৰ। দুচকু নেমেলোতেই তুমি আহি ৰৈ আছিলা মোৰ মন পদূলিত। তোমাৰ চকুৰ ডাঠ গজলাত ভাহি আছিল সপোনৰ সৰু সৰু টুকুৰা, তাকো ভগা। চশমাৰ তলেৰে কোনেও নেদেখাকৈ নিগৰি নিগৰি বৈ আছিল বিষণ্ণতাৰ নীল বন্যা। আজি ৰাতিপুৱাই তোমাৰ ওঠৰ চম্পলাত তিতি থাকিল মোৰ বুকুৰ দুবৰি। আজি ২৭ জুন দেওবাৰ। মোৰ আজিৰ দুৰ্বলতা আৰু নিসংগতাৰ নেপথ্যৰ নায়িকা তুমি। পলাই আহিছো আজি জীৱনৰ পৰা সংগোপনে তোমাৰ ঠিকনাৰ দিশ বিচাৰি। আজি ওলাই আহিছো তোমাৰ হৃদয়ৰ কপাট খুলি চাম বুলি। আছে নেকি অৱশিষ্ট এতিয়াও মোৰ বাবে সেই ৰাগী? আজি ২৭ জুন দেওবাৰ। নকওঁ বুলিও কৈ দিলো, তুমি মোৰ জীৱনৰ শেষ নিচা। তোমাৰ উৎসাহত একা বেকা মোৰ অস্থিৰ বুকুৰ আলিভাৰ। আজি চিট হৈ পৰিছে মোৰ কলিজাত কবিতাৰ কালিদাস। তুমিতো হেৰাই যাবা, ময়ো হেৰাই যাম, কিন্তু মোক দি যোৱা হেৰাই যোৱা তোমাৰ শেষ ঠিকনা।